ও বন্ধু, বান্ধৱী আৰু ভাইসকল, এটা কথা কওঁ, যদি আপোনালোকৰ আমাৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি ওলাকলেজি নহয় দেখোন, কিন্তু যিমান পাৰোঁ আপোনালোকক সাহায্যৰ কাৰণে চেষ্টা কৰিম। এই ভিডিঅ'বিলাক লৈ একো কণ্ট্ৰভাৰ্চি নকৰে যেন। আৰু এটা কথা, ছাবস্ক্ৰাইবো কৰি দিব না কি? ধন্যবাদ। ভিডিঅ' চাওক আৰু মজা লওক। ঐ কেনে মাছি আমাক ভোলাই লাঠে গুৰে দাঁত এটা ভাঙি দিছে। চিল ব্ৰ, একো নাই, কেতিয়াবা ইটছ হেপেন। মাংস কেনেকৈ খাবি যেন মই। ডোণ্ট ৱাৰি ব্ৰ, লগে ল'বি দাঁত এটা, সেইটো আৰু কথা নেকি কান্দিব লগা। তয়ো চলি দে আৰ, চুপ থাক তই খেনটা চলি। ডোণ্ট ৱেৰি কৈ আধা মৰা কৰিলি। তোমালোকৰ কি হৈছে? উই এৰাইভ টু গুৱাহাটী এট ফ্লাইট এণ্ড আমি মুম্বাই ষ্টাৰ্ট কৰোঁতে কোন দেখালোঁ। কেলা এই তোৰ লেবেল চাচোন, ফ্লাইটত আহোঁতে বোলে মৰি যাব, সেই বুলিও মানে আৰু লেবেল নুগুছে তাৰ। তই চুপ থাক, আই মেনেজ। তই ইমান কি হাল্লা কৰা ঠেত নহয়, ঘৰত গমে পোৱা নাই আমি যিহেতু মেডিকেলত আঞ্জাৰ পাঞ্জাৰ ঢিলা কৰি কিনে ইয়াতে ঘুমাই আছোঁ। ভাবি আছে আমি পিকনিক খাব আছোঁ। কথা বেছি নক'বাচোন, কথা ক'লে বেছি বিষে মোৰ মুখখনত। শুনা কথা ক'ব। চিষ্টাৰ, উই মানে ভাল হ'মনে সোনকালে? কেলাটো ইংলিছ বন্ধ কৰিবি নে? ৱাই ব্ৰ, ইংলিছ মোৰ ব্লাডত আছে। মোৰ ব্লাড ৰিটেন বাই ইংলিছ। এটা কি বকি আছে, তই পাগলা আছে নেকি? পাগল কেইটা ৰহে কেলা, চিষ্টাৰজনী ভাল লাগছি। এটা কথা চাতাৰ আগফালে কয় চিষ্টাৰ, আকৌ কৈ ভাল লাগছি। তই নুবুজিবি ব্ৰ, দিছ ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। তোমালোকৰ বোলে ফ্লাইটৰ পৰা নুমুতে এক্সিডেণ্ট হৈছে, কিন্তু তোমালোকক দেখাতো কোনোবাই গৰু পিতন দিয়া যেন লাগিছে। আমাক গৰু পিতন কিয় দিবা? আমি গৰু নেকি কিবা? গৰু পিতন মানে গৰুক যেনেকৈ মাৰে তেনেকে মাৰা। হয় ছাৰ, মানে আমি মানে হ'ব, বুজি পাইছো। কি চলি আজি আছে নন্দে? বুলি তন্দে আমাক এনেকে মাৰিব লাগে নে? কামেই তন্দে কৈছে, সেই হিচাপততো তন্দক আৰু মাৰিব লাগিছিল। থলা চালা, তোৰ সেইখন হাত নে ফালি থোৱা খৰিয়ে এনে টান, য'ত পচি পখা উঠি গৈছে একদম। আৰে বাবা, ইয়া হাত নাই, হাতৰা হে। কষ্ট কৰা চলি না মই। হাড়কিডালত আকলে ছাল লাগি থাকিলেতো টান হ'বই, মাংস বুলিব তাৰ একোৱে নাই। দে হ'ব দে, তন্দৰ বডিৰ কথা পাতিব অহা নাই আমি। আচল কথাটো চা মেলা আৰু নেওলা, তন্দৰ কামৰ কাৰণে আজি তন্দে মাৰ খাইছে, কিন্তু লগৰ বুলি তন্দক ট্ৰিটমেণ্ট কৰাটো আমাৰ দায়িত্ব। তন্দে আমাৰ লগত পিকনিকত আছে, তন্দক একবাৰ কৈছিলো ঠিকেই আছিল, আৰু একবাৰ আহি কিনে খাব লাগে নে? লগত দেখোন আপি কেতিয়াও আছে, ৰাতিও হৈ আছিল, সেইখিনিতো বুজিব লাগে না তন্দে। তন্দে একলাই নিজৰ কথা চিন্তা কৰিলেতো নহয় না। তন্দক নামৰাকে লৈ যাব পাৰিলো হয় আমি, কিন্তু শিক্ষা পাৰিবৰ কাৰণে সেনে কৰিলো। দে এতিয়া মেডিকেলত যি খৰচা হয় আমি চবে মিলাই দিম, চিন্তা কৰিব নালাগে। এইগিলা কথা আমি কাকো নকওঁ, তন্দে চিন্তা কৰিব নালাগে। চৰি দে ভাইয়াত, আৰু নকৰো দে এনেকুৱা কেতিয়াও। নকৰো আৰু কেতিয়া এনেকুৱা। ছাৰ আপুনি অলপ ওচৰত আহকচোন। কিয় ৱে? এই কেছে বাদ দিয়া, অলপ ওচৰত আহক। মানে সেই চিষ্টাৰজনীক ভাল লাগছিল মোৰ। কেলা তন্দে কি চলিয়ে? ছাৰ আমি সেনেই চলি, প্লিজ চিষ্টাৰজনীক দেখে মোক। এই বল, এন্দৰ লগত আৰু একো নহ'ব বল। তই মন থাকে তই আৰু এই মন থাকে গেলা। সেই দেখ ছাৰ, এইবিলাক বাদ দিয়ক, আমাৰ ট্ৰিটমেণ্ট কৰক, যি হৈ দেখা যাব। ঠিকে থাকে, যি আঞ্জাৰ পাঞ্জাৰ ঢিলে আছে চব টাইট কৰি দিয়ক আমাৰ। নিশ্চয়, কিয় নিদিম আমি। উফ ৰাম, কি চলি এইকেইটা। জান, লাভ ইউ টু।